তো এই হেলমেটটোত এনেকৈ লাগিব বস্তুটো। তো ভিতৰৰ ফালৰ পৰা এনেকৈ আছে। তো এইটো ভিডিঅ' চাবলৈ আপোনালোকে তো প্ৰথমলৈ লৈ যাওঁ ভিডিঅ'টো। তো বলক প্ৰথমৰ পৰা আৰম্ভ কৰোঁ ভিডিঅ'। তো হে গাইজ ৱেলকাম বেক টু মাই নিউ চেনেল। তো আজিৰ এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে নতুনকৈ মটৰ ভ্লগ আৰম্ভ কৰিবলৈ বিচাৰিছে, যিসকলে মোবাইলৰ ভিডিঅ' ৰেকৰ্ডিং কৰি আছে আৰু যি ভাবিছে যে মটৰ ভ্লগ কৰিবলৈ কেমেৰাহে প্ৰয়োজন হয়, একশ্যন কেমেৰা, যিসকলে যে মোবাইলেৰো ভিডিঅ' ৰেকৰ্ড কৰি পিনি ইউটিউবত আপলোড কৰিব পাৰিব, এই কথাটো আজি মই দেখুৱাম আপোনালোকক। তো তাৰ কাৰণে প্ৰয়োজন হ'ব এটা মাউণ্ট, এই বস্তুটো প্ৰয়োজন হ'ব। তো এইটো হ'ল মাউণ্ট, যিকোনো হেলমেটত লাগি যাব, ফ্লেক্সিবলো হয়, যিকোনো হেলমেটত লাগি যাব। থাকে দুডাল ৰছী থাকে, হেলমেটত বান্ধি ল'ব লাগিব। এই বস্তুটো অকণমান সস্তাও পায়, 199 মানত এটা পায়। সেইটো ব্যৱহাৰ কৰিও আপোনালোকে টেষ্টটো কৰি চাব পাৰে আপোনাৰ ভিডিঅ'বোৰ ৰাইজে কেনেকুৱা পাইছে। তো যদি প্ৰয়োজন হয় তেতিয়া তাৰপিছত আপোনালোকে কেমেৰা ব্যৱহাৰ কৰি পানি কোৱালিটি ইম্প্ৰুভ কৰিব পাৰিব। তো প্ৰথমতেতো মই ক'ম যে এনেকুৱা এটা সৰু বস্তু ব্যৱহাৰ কৰি পানি ভিডিঅ' বনাওক, চাওক আপোনালোকৰ অডিয়েঞ্চে কেনেকুৱা ৰেছপণ্ড কৰিছে, তাৰপিছত আপুনি কেমেৰা লৈ পানি ব্যৱহাৰ কৰিব পাৰিব। তো হেলমেটটো মানে মোৰ ভাগৰ এইটো আগৰ পুৰণা হেলমেট। এইটো বাৰু অকণমান টান হয় মোৰ কাৰণে, কিন্তু তথাপিতো মই লগাই পিনি আপোনালোকক দেখুৱাইহে দিম। তো প্ৰথমতেতো সেইখন খুলি ল'ব লাগিব, ছাইডটো ওপৰ ফালে দিব লাগিব, এনেকৈ লগাব লাগিব আৰু এইটো এডজাষ্ট হৈ যায় বস্তুটো। আপোনাৰ যিকোনো হেলমেটত লাগি যাব। তো আপোনাৰ যদি হেলমেটটো যদি এনেকুৱা জোঙাও হয়, খাই যাব ধুনীয়াকৈ। তো সেইটো কাৰণে টেনশ্যন ল'বলগীয়া নাই। বেকা কৰি ল'ব, মাজত লগাই ল'ব, ওপৰ ফালে দুডাল গুচি যাব। তাৰপিছত এনেকৈ ভিতৰৰ ফালে দেখিছে এইডাল আহি পানি কোনোবা এটা পাকত লগাই দিলে হৈ গ'ল। তো ইয়াত দেখিছে আপোনালোকে, ইয়াত মই এনেকৈ টানি পানি জাষ্ট এনেকৈ লগাই দিলে হৈ গ'ল। তো ইয়াত চেটকৈ লাগি যাব ইয়াত। তো সেইফালত তেনেকৈ ফুটা আছে, তো সেইটো ফুটাত তেনেকৈ লগাই ল'লোঁ। এইফালে এনেকৈ টানি পানি যোনটো চেককৈ থাকে তাত লগাই দিলোঁ। এইটো মানে এতিয়া টাইট হৈ গ'ল, পূৰা টাইট কৰি ল'ব লাগে, নিহিলে মানে বস্তুটো হৈ গ'ল এতিয়া। তো ইয়াত লগাবলৈ এইটো বস্তু এনেকুৱা এটা হ'লেও দৰকাৰ হ'ব, নহ'লে বেলেগ কিবা হ'লেও হৈ যাব। এইটো আপুনি এডজাষ্ট কৰিব পাৰিব। এতিয়া আপোনাৰ যিমানটো এংগুলত দৰকাৰ হৈছে, কোনডোখৰ বস্তু মানে আপুনি উলিয়াবলৈ চাইছে, আপুনি ৰাস্তাটো কিমানটো অকণমান দাঙি ল'বলৈ বিচাৰিছে, কেনেকুৱা কৰিবলৈ বিচাৰিছে, তো সেইটো ইয়াত হ'ব। তো ইয়াত লাগিব, এইটো হ'ল কেমেৰা, একশ্যন কেমেৰা। সেইটো এনেকৈ ডাইৰেক্টকৈ ইয়াত লাগিয়ে যাব। তো এইটো মই এনেকৈ লগাই দেখুৱাই দিছোঁ। তো এইটোতো লাগিয়ে গ'ল দেখিলে। যদি মোবাইলটো লগাবলৈ হ'লে তো এইটো খুলিলে আপুনি, তো একে জেগাতে এনেকৈ হৈ গ'ল। তো এইটো খুলি দিলোঁ। এনেকুৱা এটা দৰকাৰ হ'ব যোনটো মানে যিকোনো চেল্ফি ষ্টিকত থাকে। তো সেইটো বস্তু আপুনি ইয়াত লগাই ল'ব লাগিব। তো আপুনি এইটো লগাই দিলে ইয়াত লাগ খাই গ'ল। তো যিকোনো এনেকুৱা পুৰণা মোবাইল হৈ গ'ল, তো তাক আপুনি ইয়াত এনেকৈ লগাই দিয়ক। আপোনাৰ ব্লগিং যোনটো ছেটআপ সেইটো ৰেডি হৈ গ'ল আৰু আপুনি ব্লগ কৰিবলৈ আৰম্ভ কৰি দিয়ক এনেকৈ। তো যদি আপোনাৰ অডিয়েঞ্চে চাই পিনি ভাল পাব, কেমেৰা লৈ পিনিও ব্লগিং আৰম্ভ কৰিব পাৰিব। প্ৰথমতেতো মই ক'ম এনেকুৱা পুৰণা মোবাইল লৈ পিনি এইটো লগাইও আপুনি আৰম্ভ কৰি দিয়ক। ফটো ব্লগ কৰিবলৈ বিচাৰিছে, হেলমেটটো পিন্ধাৰ পিছত এনেকুৱা লাগিব, মানে আপুনি ইয়াত দেখিও থাকিব মোবাইলটো ল'লে। ইমানেই। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, যদি ইনফৰ্মেটিভ লাগিলে তো কমেণ্ট কৰি জনাব, আৰু কিবা ডাউট থাকিলে তো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।